এই বিষয়সমূহ আমি ইয়াৰ পূৰ্বে আলোচনা কৰিছোঁ কিন্তু এতিয়া শেহতীয়াকৈ ৰাজ্য চৰকাৰে শিক্ষা বিভাগে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তক লৈ কিন্তু আগন্তুক সময়ত যে শিক্ষক সমাজ আৰু বেছি সমস্যাত পৰিব বিশেষকৈ অপ্ৰাদেশিকৃত যিসমূহ শিক্ষানুষ্ঠান আছে বা পদ আছে সেই পদসমূহ আচলতে ৰাজ্য চৰকাৰে কি চিন্তা কৰিছে কি কাৰণে ৰাজ্য চৰকাৰে সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে তাক লৈ কিন্তু চৰকাৰৰ নীতি বিভাগৰ নীতি স্পষ্ট নহয় স্বাভাৱিকতে শিক্ষকসকল এতিয়া সমস্যাত পৰিছে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰছন্ন হৈ পৰিছে তেওঁলোকে ভৱিষ্যত দেখা নাই এখন মাত্ৰ জাননী এইখন আছিল 17/7/2022 এখন বৈঠক হৈছিল কনফাৰেন্স য'ত IAS সকল আছিল ইন্সপেক্টৰ অফ স্কুলছ DEEOৰ উপস্থিতিত এই বৈঠক হৈছিল শিক্ষামন্ত্ৰীও এই বৈঠকত অংশগ্ৰহণ কৰিছিল ভিডিঅ' কনফাৰেন্স যোগে আৰু তাতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এমালগেমেশ্যন মাৰ্জাৰ আপগ্ৰেডেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন আপগ্ৰেডেশ্যন এই গোটেইখিনি সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু এই বৈঠকত যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেই সিদ্ধান্তই যদিও এখন কাগজৰ জৰিয়তে তেওঁলোকে প্ৰকাশ কৰিছে কিন্তু ই গোটেই ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক জোকাৰি গৈছে আৰু যোৱাটো স্বাভাৱিক এতিয়া এই বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল তাৰ কেইটামান আভাস আকৌ এবাৰ আমি আপোনালোকক দিবলৈ বিচাৰিছোঁ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম এতিয়াৰে পৰা ৰাজ্যত প্ৰাদেশিকীকৰণ নহ'ব কোনো শিক্ষানুষ্ঠান গ্ৰাফিক্স আছে দেখুৱালে ভাল পাম এতিয়াৰে পৰা ৰাজ্যত প্ৰাদেশিকীকৰণ নহ'ব কোনো শিক্ষানুষ্ঠান ইয়াৰ বিপৰীতে ত্বৰান্বিত হ'ব বিদ্যালয় একত্ৰীকৰণ আৰু চামিলকৰণ প্ৰক্ৰিয়া 31 আগষ্টৰ ভিতৰত প্ৰস্তাৱ দাখিলৰ নিৰ্দেশ দিছে IAS আৰু DEEO সকলক ৰাজ্যত 3টা পৰ্যায়ত আদৰ্শ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চাহ বাগিচা অঞ্চলত ইতিমধ্যেই 97খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে আন 84খন আদৰ্শ বিদ্যালয় স্থাপন হ'ব চাহ বাগিচা অঞ্চলত এইটো এটা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে চৰাঞ্চলতো আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব CBSEৰ অধীনত স্থাপন হ'ব আদৰ্শ বিদ্যালয় প্ৰতিখন জিলাত 5ৰ পৰা 10খনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ নিৰ্দেশ দিয়া হৈছে কম জনসংখ্যা থকা জিলাত 5খন আৰু বেছি জনসংখ্যা থকা জিলাত 10খন বিদ্যালয় চিনাক্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে গণিত বিজ্ঞানৰ পাঠদান ইংৰাজীত কৰাটো বাধ্যতামূলক আৰু প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত এই প্ৰক্ৰিয়া নিশ্চিত কৰাৰ নিৰ্দেশ দিয়া হৈছে থুলমূলকৈ কথা এইখিনি কিন্তু আটাইতকৈ ডাঙৰ যিটো সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে খুব সহজতেই সেইটো হৈছে তেওঁলোকে এই যিখন কাগজ সেই কাগজত তেওঁলোকে কৈছিলে প্ৰভিন্সিয়েলাইজেশ্যনৰ 9 নম্বৰ যিটো তেওঁলোকে দফা ইয়াত উল্লেখ কৰিছে তাৰে no more provincialization of schools would be taken up by the department এটা বহুত ডাঙৰ সিদ্ধান্ত কিন্তু খুব সহজতেই ৰাজ্য চৰকাৰে শিক্ষা বিভাগে লৈ পেলালে the notification of base schools already issued by government are to be strictly implemented within 31/7/2022 ইয়াৰ পাছত যিসমূহ বিদ্যালয় এতিয়াও প্ৰভিন্সিয়েলাইজ কৰাৰ বাবে আছে শিক্ষকসকল অপেক্ষা কৰি আছে তেওঁলোকৰ কি হ'ব শিক্ষক কৰ্মচাৰী যিসকলৰ এতিয়াও আশা আছিল তেওঁলোকৰ কি হ'ব একেবাৰে নিৰ্বাপিত হ'ল নেকি তেওঁলোকৰ আশা এটা তথ্য এই মুহূৰ্তত জনাইছোঁ আপোনালোকক 27,089 গৰাকী 27,089 27,089 গৰাকী শিক্ষক কৰ্মচাৰী প্ৰাদেশিকীকৰণ হ'ব আছে বুলি ইতিমধ্যে কিছু তথ্য পোৱা গৈছে কিন্তু ৰাজ্য চৰকাৰৰ মতে নাই এই তথ্য বিভ্ৰাটক লৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে এতিয়া প্ৰথম প্ৰশ্নটো হ'ল ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত শিক্ষক সমাজে কেনেধৰণে ল'ব বিশেষকৈ অপ্ৰাদেশিকৃত শিক্ষকসকলে এতিয়া কি কৰিব দ্বিতীয়তে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই শিক্ষা ব্যৱস্থাটোত কি প্ৰভাৱ পেলাব আৰু তৃতীয়টো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগটো হৈছে যে যদিহে এইটো কাৰ্য প্ৰণালী ৰাজ্য চৰকাৰে একেবাৰে থিৰাংকৈ গ্ৰহণ কৰিছে তেতিয়াহ'লে এওঁলোকে ভৱিষ্যতে কি কৰিবলৈ আগবাঢ়িব কাৰণ তেওঁলোক এতিয়াও আশাত বন্দী যে তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৃত হ'ব বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ হ'ব
ইয়াক লৈ মানুহৰ মাজত দুমোজা, শিক্ষকসকলৰ মাজত দুমোজা, আৰু সেইবাবে আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইতিমধ্যে কেইবাখনো কাগজো আমালৈ দি পঠিয়াইছে, আমি সেইসমূহ আপোনালোকক পৰ্যায়ক্ৰমে দেখুৱাম, কিন্তু সকলোবোৰ সামৰি আমাৰ এই বিশেষ সম্প্ৰচাৰ #।